হেল্ল' ফ্ৰেণ্ডছ সকলে এমবি আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই লৈ আহিছোঁ অসম পুলিচৰ ABUB কামাণ্ডো এই পদসমূহৰ কাৰণে যিসকলে ইণ্টাৰভিউ দিম বুলি ভাবি আছে, সাজু হৈ আছে, সেই সকলৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' এইটো। আৰু কিয় গুৰুত্বপূৰ্ণ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেট পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টো হৈছে কাষ্ট চাৰ্টিফিকেটসমূহৰ ওপৰত চৰকাৰী নিৰ্দেশনা অনুসৰি সকলো ধৰণৰ পুৰণি জাতি প্ৰমাণপত্ৰ কাষ্ট চাৰ্টিফিকেটসমূহ নতুনকৈ অনলাইনৰ যোগে উলিয়াব লাগিব। পুৰণি অফলাইন OBC SC ST চাৰ্টিফিকেট এই সকলোসমূহ চাৰ্টিফিকেট এতিয়াৰ পৰা কোনো ধৰণৰ চৰকাৰী কামত মান্য নহ'ব, যোনবিলাক অফলাইন আছিলে। আৰু এতিয়াৰে পৰা ST OBC SC এই সকলো কেটেগৰী বা সকলো কাষ্টৰে চাৰ্টিফিকেটসমূহ অনলাইন কৰিব লাগিব এতিয়াৰ পৰা। গতিকে এই আপডেটটো সেইসকল কেণ্ডিডেটৰ কাৰণে গুৰুত্বপূৰ্ণ হয়, যিসকল কেণ্ডিডেটে এতিয়াও অনলাইন এপ্লাই কৰা নাই। এই কাষ্ট চাৰ্টিফিকেটসমূহ সোনকালে অসম পুলিচৰ বা কামাণ্ডো বেটেলিয়নৰ এপ্লাই নহওঁতেই এই অনলাইনৰ কামসমূহ সম্পূৰ্ণ কৰক, নহ'লে অসম পুলিচৰ ABUB কামাণ্ডো এই পদসমূহত এপ্লাই কৰিবলৈ বহুতো অসুবিধা হ'ব। যিহেতু সকলো কাষ্টৰ কেণ্ডিডেটে গম পায় যে নিজৰ কাষ্টৰ চাৰ্টিফিকেটখন নহ'লে কিমান অসুবিধা হয়। এটা চাকৰি লাভ কৰিবলৈ কিমান অসুবিধা হয় কাষ্ট চাৰ্টিফিকেট নহ'লে, সেই সকলো কাষ্টৰ কেণ্ডিডেটসকলে নিজে সেই কথাটো গম পায়। গতিকে সকলো গম পায় যে কাষ্ট চাৰ্টিফিকেটখন নিজৰ নহ'লে যিকোনো SC বা ST হওক OBC হওক সেই কাষ্টৰ কেণ্ডিডেটজন আহি জেনেৰেল আনৰিজাৰ্ভৰ কেণ্ডিডেটৰ মাজত সোমাই পৰে। যেতিয়া আনৰিজাৰ্ভত আহি সোমাই পৰেহি সেই কেণ্ডিডেটজনে সেই ST কাষ্টত য'ত অলপ সহজতে চাকৰিটো লাভ কৰিছিলে, সেই জেনেৰেল আনৰিজাৰ্ভত আহি পৰাৰ লগে লগে তেওঁ বেছি নম্বৰ পাই পাছ কৰিব লাগিব। তেতিয়াহে সেই কেণ্ডিডেটজনে আনৰিজাৰ্ভ কেটেগৰীত গৈ চাকৰিটো লাভ কৰিব পাৰিব। গতিকে সকলো কাষ্টৰ সকলো কেণ্ডিডেটে গম পায় যে নিজৰ কাষ্ট চাৰ্টিফিকেটসমূহ কিমান গুৰুত্বপূৰ্ণ। গতিকে যিসকলে অনলাইন প্ৰক্ৰিয়া আৰম্ভ কৰা নাই, এই কাষ্ট চাৰ্টিফিকেটৰ অনলাইন এপ্লাই কৰি দিয়ক। বেছি দিন নালাগে এই অনলাইন কাষ্ট চাৰ্টিফিকেটখন বনাওঁতে। নিজৰ ওচৰৰ যিসমূহ CSC চেণ্টাৰ আছে সেইসমূহত অনলাইন এপ্লাই কৰিব পাৰিব। আৰু যিহেতু অসম পুলিচৰ কামাণ্ডো বেটেলিয়ন ABUB এই পদসমূহৰ অতি শীঘ্ৰেই এপ্লাই অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে, গতিকে অতি শীঘ্ৰে এই কামসমূহ আপোনালোকে সম্পূৰ্ণ কৰক। আপোনালোকৰ নিজৰে সুবিধা হ'ব, তাৰ কাৰণে মই ভিডিঅ'টো আগবঢ়ালোঁ। কিছুমানে ক'ব পাৰে আকৌ এইটোনো ভিডিঅ' হ'লনে, এইটো আমি সকলোৱে জানোৱেই এইটো হৈ আছে বুলি, কিন্তু কিছুমান কেণ্ডিডেটে নাজানিবও পাৰে, তাৰ কাৰণে এই ভিডিঅ'টো মই আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেট আগতীয়াকৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।